নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বপ্নাছ ক্ৰিয়েশ্যন এণ্ড ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি বনাবলৈ গৈ আছোঁ কেঁচা হালধিৰে একেবাৰে ঘৰুৱাভাৱে এবিধ গা ধোৱা চাবোন। তেনেহ'লে ব'লক অকণো পলম নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবোন বনাবলৈ মই প্ৰথমতে অকণমান কেঁচা হালধি লৈছোঁ। এইখিনি আমি ধুনীয়াকৈ পিচি ল'ম। পিচি পিনে পেষ্টটো আমি চেকনিৰে এনেদৰে চেকি বাতি এটাত ইয়াৰ ৰসখিনি উলিয়াই লৈছোঁ। এনেদৰে চামুচ এখনেৰে চেপি পিনে মই ৰসখিনি বাতি এটাত উলিয়াই লৈছোঁ। এইখিনি মোৰ ৰসখিনি উলিয়াই লোৱা হৈ গ'ল। ইয়াত মই অকণমানো গোটা পৰিবলৈ দিয়া নাই। এতিয়া আমি ইয়াত ব্যৱহাৰ কৰিম এচামুচ মৌ। আমি ভালদৰে পেষ্টটো এতিয়া লৰাই ল'ম আৰু তাত ব্যৱহাৰ কৰিম এটা ভিটামিন কেপচুল। এইখিনি মই এতিয়া ভালদৰে মিহলাই পেষ্টটো ভালদৰে ফেটি ল'ম। তাৰপিছত চাবোন বনাবলৈ আমাক লাগিব চপ বেছ। এইখিনি চাবোন বনাই মোৰ ৰখি গৈছিলে। ইয়াত মোৰ 185 গ্ৰামমান আছিলে চপ বেছ। এইখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম ধুনীয়াকৈ। যিমান সৰু কৰিব আপোনালোকৰ সিমানেই সোনকালে এইখিনি চপ বেছখিনি গলি যাব। এতিয়া মই এনেদৰে ভালদৰে চপ বেছখিনি কাটি ল'ম। মই চপ বেছখিনি অনলাইনৰ পৰা লৈছিলোঁ। মোৰ চপ বেছটো আছিলে গ্লিচাৰিনযুক্ত। আপোনালোকে অনলাইনৰ পৰা ল'ব পাৰে। মোৰ সৰু সৰুকৈ কটা হৈ গ'ল। এতিয়া মই ব্যৱহাৰ কৰিম ডাবল বইলাৰ মেথড। আপোনালোকে হয়তো বুজি পাইছে। মই এনেদৰে চচপেন এখনত পানীখিনি উতলিবলৈ দি দিলোঁ আৰু আন এখন চচপেনত মই কাটি লোৱা চপ বেছখিনি দি দিলোঁ। আৰু এতিয়া আমি এনেদৰে চপ বেছখিনি গলিবৰ বাবে ৰাখি দিম। চপ বেছখিনি গলিবলৈ 1 বা 2 মিনিট সময় লাগিব। আৰু ইয়াত মই এতিয়া উলিয়াই লোৱা হালধিৰ ৰসখিনি মিহলাই দিলোঁ। এতিয়া আমাৰ পেষ্টটো ৰেডি হৈ গৈছে। এইখিনি এতিয়া মই ভালদৰে লৰাই মিহলি হ'বলৈ দিছোঁ। এইখিনি এতিয়া আমাৰ ৰেডি হৈ গৈছে। আনফালে মই এইখন লৈছোঁ ছিলিকনৰ চপ চেপাৰ। এতিয়া মই পেষ্টটো ইয়াত ঢালি দিম। এনেদৰে মই পেষ্টটো ইয়াত ঢালি দিছোঁ। মোৰ 2 পিচ সম্পূৰ্ণ হৈ এয়া অকণমান ৰখি গৈছে। সেইখিনি মই এইটোত ঢালি দিছোঁ। যিহেতু মোৰ চপ বেছ 185 গ্ৰাম আছিলে, 200 গ্ৰামত 3 পিচ ধুনীয়াকৈ সম্পূৰ্ণ হৈ যায়। এতিয়া মই চামুচ এখনেৰে ওপৰত উঠি থকা এই ফেনখিনি গুচাই দিম। ফেনখিনি থাকিলেও একো নাই, কিন্তু দেখিবলৈ অকণমান বেয়া লাগে বাবে মই ফেনখিনি গুচাই দিছোঁ। আৰু এনেদৰে মই এতিয়া 2 ঘণ্টামানৰ বাবে ৰাখি দিম। এয়া চাওক, 2 ঘণ্টা পিছত মই এবাৰ চেক কৰি চাইছোঁ। চাবোনখিনি ধুনীয়াকৈ টান হৈ গৈছে। আৰু এতিয়া মই উলিয়াই চাইছোঁ। চাওক, ইমান ধুনীয়া হৈছে চাবোনখিনি। একেবাৰে বজাৰৰ দৰে নহয় জানো? আপোনালোকেও এনেদৰে ঘৰতে চাবোন বনাই ব্যৱহাৰ কৰিব পাৰে। যিহেতু হালধি আৰু মৌ আমাৰ ছালৰ বাবে বহুত উপকাৰী, সেইবাবে এনেদৰে আমি ঘৰতে নিজে তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু মই এতিয়া আপোনালোকক দিম আপোনালোকৰ মনলৈ আহি থকা প্ৰশ্নটিৰ উত্তৰ। ব'লকচোন চাওঁ আমি চাবোনখিনি ব্যৱহাৰ কৰি। এয়া চাওক, মই প্ৰথমে এই সৰু পিচটোৱে লৈছোঁ। চাওঁচোন বাৰু কেনেকুৱানো ৰিজাল্ট দিয়ে। ৱাও, চাওকচোন ইমান ধুনীয়াকৈ ফেনাইছে। সঁচাকৈ আচৰিত ৰিজাল্ট নহয় জানো? আপোনালোকেও এনেদৰে এবাৰ ঘৰতে ট্ৰাই কৰি চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।